আসসালামু আলাইকুম সকলো বন্ধু বান্ধৱী সকললৈ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো মই এনেদৰে আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেতিয়াহ'লে বলক ভিডিঅ'টো শেষলৈকে চাই থাকক আপোনালোকে। কাম বনবোৰ শেষ হোৱাই নাছিলে, তাৰ মাজতে হঠাতে আহিলোঁ দোৰোণ বন বিচাৰি। দোৰোণ বন খাই নাই বাৰু আপোনালোকে? আজি মই দোৰোণ বন আমি কেনেকৈ খাওঁ তাকেই দেখুৱাম বুলি ভাবিলোঁ। আৰু এই দোৰোণ বন বিচাৰি আমি ফিল্ডৰ ফালে আহিলোঁ। তঞ্জিলাক দেখাইছোঁ, আমি দুইজনীয়ে আহিছোঁ দোৰোণ বন বুটলিবৰ কাৰণে। ইমান এইফালে দোৰোণ বন আছে, আমাৰ ঘৰৰ ওচৰৰ এখন ফিল্ড, ইয়াতে দোৰোণ বন বিচাৰি আহিছোঁ, বুটলিম এইবোৰ দোৰোণ বন বুটলি আমি একদম আহি গ'লোঁ আজি ফিল্ডত। সেই ফিল্ডখনৰ পৰা এতিয়া বুটলিম দোৰোণ বন, তঞ্জিলা আৰু মই বুটলিম। গোটেই এইবোৰ ফুলি গৈছে দোৰোণ বন, নাই এইফালে ইয়াত আছে। দোৰোণ বন বুটলা হৈ গ'ল আৰু যাওঁ এতিয়া ঘৰলৈ। আজি আপোনালোকক দেখুৱাম মই দোৰোণ বন কেনেকৈ বনাই খাওঁ। আজি ভিডিঅ'টো চাই থাকিব আপোনালোকে শেষলৈকে। বেটা বেটীহঁতৰ স্কুল ছুটি সময় হৈ গ'ল, কাম বনবোৰ কৰোঁতে কৰোঁতে দেৰিয়ে হৈ গ'ল। আৰু আজিৰ পৰা সিহঁতৰ স্কুল সোনকালে ছুটি হৈছে, কাৰণ এক্সাম ষ্টাৰ্ট হৈ গ'ল সিহঁতৰ। যাওঁ সিহঁতক লৈ আহোঁগৈ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। মোৰ অহা অলপ দেৰিয়ে হৈ গ'ল, স্কুল ছুটি হোৱা আধা ঘণ্টামান হৈ গ'ল। মই বেটা বেটীহঁতক বিচাৰি ফুৰিছোঁ, সিহঁতক বিচাৰিয়ে পোৱা নাই। দুইটা খেলাত ব্যস্ত হৈ আছিলে, সেই দুটা বিচাৰি আনিবলগীয়া হৈছে সিহঁতক। মই দোৰোণ বন শাকখিনি এনেকৈ আনি ধুনীয়াকৈ ধুই ল'লোঁ, কাৰণ বৰষুণ বতৰত যিহেতু বুটলি আনিছোঁ, ভালদৰে ইয়াক মই ধুই লৈছোঁ সেইকাৰণে। এতিয়া মই কেৰাহীত দোৰোণ বনখিনি এনেকৈ দি দিম। ইয়াত মই একো নিদিওঁ, কেৰাহীত ধুনীয়াকৈ দোৰোণ বনখিনি দি ইয়াত কেইটামান জলকীয়া দি দিম, বেছি নিদিওঁ, কাৰণ এইখিনি পানীখিনি শুকাই গ'লে একদম অলপমান হৈ যাব। আৰু 3 ফুটামান মই নহৰু দি দিছোঁ, আৰু আন্দাজ অনুসৰি মই ইয়াত নিমখ দিম। আৰু একেবাৰে ল' ফ্লেমত এইখিনি ঢাকন মাৰি পিনে মই গেছত ৰাখি দিম। যেতিয়ালৈকে ইয়াৰ পানী শুকাই নাযায় তেতিয়ালৈকে মই এইখিনি গেছতে একেবাৰে ল' ফ্লেমত থ'ম। এয়া দোৰোণ বনৰ পানী শুকাই গ'ল, আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ পিটিকা বনাই দিম। দোৰোণ বনৰ পিটিকা ৰেডি হৈ গ'ল। মই অকণমান নহয়, কেইটোপালমান মিঠাতেলো মিলালোঁ ইয়াত, আৰু অলপমান পিঁয়াজ মিহলাই গোটেইখিনি সানি পিনে ৰেডি কৰি দিলোঁ। হৈ গ'ল দোৰোণ বনৰ পিটিকা ৰেডি। খাই চাবচোন, দোৰোণ বনৰ পিটিকা পেটৰ কাৰণে বহুত উপকাৰী, বহুত। আজি দুপৰীয়া 7 বিধ পিটিকাৰে দুপৰীয়াৰ সাজৰ থালি ৰেডি কৰি ল'লোঁ। এয়া বনালোঁ কণী আলু দি পিটিকা, কণ বিলাহী দি কচুৰ পিটিকা, এইফালে পোৰা বেঙেনাৰ পিটিকা, শুকান মাছৰ পিটিকা, ভোলৰ পিটিকা, দোৰোণ বনৰ পিটিকা আৰু ভাতকেৰেলা পিটিকা বনাইছিলোঁ দেই, মই দিবলৈ পাহৰি গ'লোঁ। আৰু এইফালে কলডিলৰ তৰকাৰী আজি দুপৰীয়া ৰেডি কৰি ল'লোঁ। এনেকৈ খাম আমি। এতিয়া পাছবেলা 5:30 বাজিছে আৰু মই লৈ আহিছোঁ আম খাম এতিয়া আমি দুয়ো বহি। এয়া আম লৈ আহিছোঁ, খাম এতিয়া আম বহি। বতৰটো ইমান বেয়া, আন্ধাৰ হোৱা নিচিনাই হৈ গৈছে এতিয়া। গধূলি নামাজ পঢ়ি উঠি কাপোৰ জাপিবলৈ বহিলোঁ। বহুতখিনি কাপোৰ আছিলে, বৰষুণ বতৰত কাপোৰ শুকুৱাবলৈ বহুত কষ্ট। মেলি থওঁতে শুকাবলৈ দিওঁতে
বহুত হৈ গ'ল কাপোৰ, গোটেইখিনি লৈ বহিলোঁ, কাপোৰখিনি জাপি 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 থৈ এনেদৰে মই থৈ ল'লোঁ আৰু গোটেইবোৰ ধুনীয়াকৈ জাপি আকৌ আলমাৰিত সামৰি থ'ব লাগিব। কাপোৰ জপা কামটো কোনে কোনে বেয়া পায় বাৰু মোক কমেণ্ট কৰি জনাবচোন। মই যে বেলেগ অসুবিধা পাওঁ কাপোৰ জাপি, মই ভাল নাপাওঁ, মোক ভাল নালাগে। কাপোৰ ধুই মেলিবলৈ বেয়া নালাগে, কিন্তু কাপোৰ জপাটো বহুতেই বেয়া লাগে, কাৰণ এইটো বহুত ডাঙৰ কাম মোৰ কাৰণে। আৰু চাওকচোন, বহুত মাজে মাজে কাপোৰ মোৰ তিতা থাকি গৈছে। এইবোৰ কিছুমান কাপোৰ ভালদৰে শুকুৱাই নাই। বৰষুণ বতৰত কাপোৰ শুকুৱাবলৈ সকলোৰে বহুত অসুবিধা নহয় জানো বাৰু। আৰু শুকুৱাইছোঁ এনেকৈ যেন তেন কৰি। মোৰ বাৰু অকণমান শুকুৱাবলৈ ঠাই আছে। যাৰ কাপোৰ বৰষুণ বতৰত শুকুৱাবলৈ ঠাই নাই, তেওঁলোকৰতো বহুত অসুবিধা হয় বাৰিষা কালত। আৰু আজিলৈ ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি। আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ। আজিলৈ আহিছোঁ, বাই।